নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আহিছোঁ আপোনালোকৰ মাজলৈ। বৰ্তমান আমাৰ দেশৰ বাবে খুবেই চৰ্চিত, সমগ্ৰ দেশজুৰি চৰ্চিত তথা আমাৰ ৰাজ্যজুৰি চৰ্চিত, সকলোৰে বাবে সম্পৰ্কিত, সকলোৰে বাবে অতি গুৰুত্বৰ এটি বিষয়বস্তুক লৈ, বিশেষকৈ অযোধ্যাক লৈ। কিনো অযোধ্যা? আজি অযোধ্যাক লৈ মই কেইটামান প্ৰশ্ন আনিছোঁ, লগে লগে উত্তৰো আনিছোঁ, যিখিনিৰ পৰা আপোনালোকে বা আপোনাৰ ল'ৰা ছোৱালীক আপুনি জ্ঞান দিব পাৰিব, সঠিক তথ্য আপুনি শিকাব পাৰিব। ইতিহাসত থকা, বুৰঞ্জীত থকা যি আমাৰ সত্য ইতিহাস তাক জানিব পাৰিব। বিশেষকৈ যিসকলে আজিও নাজানে আচলতে কিনো বাবৰি মছজিদ, কিনো ৰাম মন্দিৰ, কিনো অযোধ্যা, তেখেতসকলে সহজতে বুজিব পাৰিব এই ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰিলে। সেইবাবে সকলোকে অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আপোনাৰ আপোনজনক জনাবলৈ চেষ্টা কৰিব। এতিয়া আহিছোঁ প্ৰথমটো প্ৰশ্ন, কিনো অযোধ্যা? অযোধ্যা আপোনালোকে সকলোৱে জানে, হয়তো বহুতেই জানে, বহুতে নাজানে, যে আমাৰ হিন্দু শাস্ত্ৰত সম্বলিত ৰামায়ণ, গীতাৰ পৰা ভাগৱতৰ পৰা সকলোতে আছে, উল্লেখ আছে যে কেইটা যুগত ৰামৰ কথা। প্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি হ'ল অযোধ্যা। অযোধ্যা হ'ল হিন্দুসকলৰ পৰম আৰাধ্য ভগৱান শ্ৰীৰামৰ জন্মভূমি অযোধ্যা। আৰু তাত সেই তাহানিৰে পৰা যুগ যুগৰ পৰা তাত ৰাম মন্দিৰ আছিলে, তাত মন্দিৰ আছিলে, য'ত হিন্দুসকলে সদায় উপাসনা কৰি আহিছিল। আৰু কি কৰিছিলে, আজিৰ পৰা ৫৫০ বছৰ আগতে, অৰ্থাৎ ১৬ শতিকাত মোগলে যেতিয়া দেশ দখল কৰিবলৈ আহিছিল, ভাৰতখন দখল কৰিবলৈ আহিছিল, তেতিয়া কি কৰিছিল, আসুৰিকভাৱে সেই মন্দিৰটো ধ্বংস কৰি তাত মছজিদ নিৰ্মাণ কৰি দিছিল। যাৰ বাবে সেই বাবৰে কৰিছিল বাবে পৰৱৰ্তী সময়ছোৱাত ঔৰংজেবে আকৌ সেই মছজিদটোৰ নাম বাবৰি ৰাখি দিছিল। অৰ্থাৎ মই আপোনালোকক হিন্দু আমাৰ মুছলমান ভাইসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যে অকণমান বুজিবলৈ চেষ্টা কৰিব, বাবৰ আচলতে আপোনালোকৰ আল্লাহ নহয়, বাবৰ এজন অত্যাচাৰী ৰজাহে হয়। লগতে মছজিদ, বাবৰি মছজিদ আপোনালোকৰ আল্লাহৰ ঘৰ বুলি হয়তো কোনোবা ক'ব পাৰে, কিন্তু যিহেতু বাবৰ আল্লাহ নহয়, গতিকে আপোনালোকৰ বাবে সিমান গুৰুত্ব নহয়। কিন্তু তাতোকৈ বেছি গুৰুত্ব হৈছে ৰাম মন্দিৰ। ৰাম কোন? ৰামকতো বাবৰৰ লগত তুলনা কৰিব নোৱাৰে। বাবৰটো আপোনালোকৰ আল্লাহ নহয়, খোদা নহয়, কিন্তু ৰাম স্বয়ং ভগৱান। আৰু এনে এজন মহাৰাজ, যিজন মহাৰাজে তেওঁ লংকা জয় কৰিছিল। এবাৰ চিন্তা কৰকচোন, তেওঁ কি কৰা নাই? কিষ্কিন্ধাত তেওঁ বালিক হত্যা কৰি সুগ্ৰীৱক ৰাজ্যভাৰ দিছিল, তেওঁ দখল কৰা নাই। তেওঁ লংকালৈ গৈছিল, তেওঁ ৰাৱণক বধ কৰিছিল, কিন্তু লংকাৰ ভাৰ আকৌ ৰাৱণৰে ভাতৃ বিভীষণক অৰ্পণ কৰি তেওঁ পুনৰ অযোধ্যালৈ ঘূৰি আহিছে। গতিকে তেনে এজন মহাৰাজ, তেনে এজন মহাপুৰুষক, যাক হিন্দুসকলেতো সদায় শ্ৰদ্ধা কৰি আহিছে আৰু থাকিবই লাগিব, গতিকে সেইজনৰ সেই জন্মভূমিত সেই ঘৰটো ভাঙি, সেই মন্দিৰটো ভাঙি মছজিদ নিৰ্মাণ কৰাটো বাৰু উচিত আছিল নেকি? সেয়েহে মই সকলোকে অনুৰোধ কৰিছোঁ, বিশেষকৈ মুছলমান ভাইসকলক ভুল বুজিব নালাগে। আচলতে মছজিদ আপোনালোকৰনো কি, লাখ লাখ হাজাৰ হাজাৰ মছজিদ আমাৰ গোটেই অসম জুৰি আছে, সমগ্ৰ ভাৰতবৰ্ষ জুৰি আছে। কোনো হিন্দুইটো তাত অত্যাচাৰ কৰিব যোৱা নাই আৰু কেতিয়াও নাযায়, কাৰণ হিন্দুসকলে এইটো পৰম্পৰাই নহয়। হিন্দুসকলে কেতিয়াও আপোনালোকৰ আস্থাত, আপোনালোকৰ অনুভূতিত আঘাত দিব নাযায়। কিন্তু সমস্যাটো হৈছে আপোনালোকক ব্যৱহাৰ কৰি আপোনালোকৰ মাজৰে দুই একোজনে যেনে বাবৰ, ঔৰংজেব, তেওঁলোকে যিখিনি ভুল কৰি গৈছে, সেই ভুলখিনি আপোনালোকে শুধৰণিৰ বাবে নিজাববীয়াকৈ চেষ্টা চলোৱা উচিত। সেয়েহে মই আপোনালোকৰ মাজত যিখিনি বুদ্ধিজীৱী আছে, বিশেষকৈ তেওঁলোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে এই ক্ষেত্ৰত অকণমান আগভাগ ল'ব। তেতিয়া আপোনালোকেও শান্তিৰে চলিব পাৰিব, আমিও চলিব পাৰিম। আহি থকা দিনত আপোনালোকক লৈ আমাৰ কোনো সমস্যা নাথাকে, আমাক লৈও আপোনালোকৰ কোনো সমস্যা নাথাকে। চাওক, সেই একেখন, শেষত মই কৈছোঁ অযোধ্যাতে, সেই একেখন অযোধ্যাতে কিন্তু এতিয়াও মুছলমান আপোনালোকৰ বাবে এটি তাত মছজিদ নিৰ্মাণ হৈ আছে, যিটো মছজিদ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে হ'ব সকলোতকৈ ডাঙৰ। আৰু জানিব পৰা গৈছে তাত ডাঙৰ কোৰাণখন থাকিব। এইটো আমাৰ বাবে গৌৰৱৰ বিষয়। আপোনালোকে আপোনালোকৰ ধৰ্ম পালন কৰি থাকক, আমিও আমাৰটো কৰি থাকোঁ। কোনেও কাকো হিংসা কৰিব নালাগে, কোনেও কাৰো অন্যায় কৰিব নালাগে। গতিকে তেতিয়াহে আমি শান্তিৰে থাকিব পাৰিম। সেয়েহে আজিলৈ মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে অনুৰোধ কৰিছোঁ যে আচলতে বাবৰ কোনো আল্লাহ নহয়, আৰু অযোধ্যা বাবৰ ভূমি নহয়। অযোধ্যা হৈছে প্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি। গতিকে তাক হিন্দুসকলে কেতিয়াও এৰিব নোৱাৰে, যুগে যুগে এইটো লাগি থাকে। নমস্কাৰ, শেষত পুনৰ প্ৰণামিছোঁ। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম, জয় জয় শ্ৰীৰাম।